ডিলৰ ছবি আঁকি আছিল আৰু কিবা প্লাছ প্লাছ দি আছিল চ' হেল্ল' গাইজ ৱেলকাম বেক টু নিউ ব্লগ চ' গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আগলৈকে ভালেই থাকক তো বলক আজি অলপ আকৌ ফুৰিবলৈ যাওঁ আৰু আজিৰ ভিতৰত আপোনালোকে মজা ড্ৰ'নত পাই যাব চ' গাইজ বলক যাত্ৰা আৰম্ভ কৰোঁ চ' গাইজ ইফালে আছে নৰোত্তম কি কিয় একাউণ্ট শেষ হৈ গৈছে ইনষ্টাগ্ৰামৰ অ' ভাই ইনষ্টাগ্ৰামৰ একাউণ্ট শেষ হৈ গৈছে ইয়াত চ' তাৰপিছত তুমি কি কৰিলা বেচেৰা ইচ একো নাই ইফালে বাইক ওলাই আমি বলক যাত্ৰা আৰম্ভ কৰোঁ চ' ইফালে মানে ওপৰত তামোল গছবোৰ ভাল লাগি আছে সেইকাৰণে নৰ মানে আগে ভাগে চেফটি লৈ আছে মাথাত চাওক ইয়াৰ হেলমেট তো গাইছ ইয়াত জুবিনে বাইকখন ওলাই আছে হেল্ল' গাইছ চলো লাগি গ'ল গাড়ীখন এতিয়া চকাইছ আমি এতিয়া নৰ্তম আৰু মই গীতকাবাৰ যাই পালোঁ কিন্তু চুৰত আহি পোৱা নাই সি মানে বিজুলীৰ পৰা আহি আছে এইফালেৰে তো তাকে আমি জিৰাই আছোঁ ইয়াতে গাইছ চকাইছ বহুত টাইম পাছত পুৰা মেকআপ কৰাৰ পিছত আহি পালি মেকআপ কৰি আছিল ঐ মেকআপ কৰি আছিল নেকি ইমান টাইম হেল্ল' গাইছ মেকআপ কৰি আছিল চাওঁ চাওঁ ইফালে 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 অ' পাউডাৰ চাউডাৰ লাগি আছে গোটেই মুখত চ বহুত দেৰি হৈছে নৰ তাতে গ'ল মানে তাতে বোলে বেছি কমফৰ্টেবল পায় এতিয়া মই তেলটো ভৰাই আগত আমি যাম জেগাটোত তো বলক গাইছ বতৰ ইফালে ঠিকে আছে বৰষুণ দিয়া নাই এতিয়ালৈকে তো গাইছ ইফালে তেলৰ দাম 105 150 দিবি অঁ চ' গাইছ আমি আই নদী পাই গ'লোঁ আৰু এতিয়া আমি আৰু আগলৈ যাম ৰ'ড শ্বুটবোৰ ল'বৰ বাবে চ' গাইছ মই মানে ইয়াতে চ'চ আৰু নৰোত্তমক অলপমান ৰখি দিলোঁ চ' গাইছ মোৰ ৰাইট চাইডে আছে চাপ্ৰাকাটা ফ্লাইঅভাৰ আৰু তাৰ লেফ্ট চাইডে থকা ৰাস্তাটোৰে যাই আছোঁ আমি আমাৰ লোকেশ্যনটোলৈ চ' গাইছ লেফ্ট চাইডে চাওক না এইটো কি মজা পাহাৰ আৰু ইয়াতে বঙাইগাঁৱত ভালেকেইখন পাহাৰ আছে চ' গাইছ আহি আমি পাই গ'লোঁ এয়া বঙাইগাঁও চাহ বাগান চ' আমি আহি পোৱালৈকে মানে গেটখন বন্ধ কৰিবই হ'ল তো বহুত বেয়া লাগি গ'ল অহাৰ লগে লগে গাইছ কিন্তু সুৰজে হঠাৎ এটা নতুন লোকেশ্যন বেছি ওলালে তো তাতে আমি গ'লোঁ আৰু ড্ৰোন শ্বুটটো লৈ ল'লোঁ গাইছ তো ব'লক চ' গাইছ আহি আমি পাই গ'লোঁ এনেকুৱা এটা লোকেশ্যন চাওক গাইছ কি মজা চাওক না চাৰিওফালে পাহাৰ ইফালেও পাহাৰ ইফালেও পাহাৰ আৰু তাৰ মাজেৰে ৰাস্তা ইটো ইফালেও পাহাৰ অ' গাইছ দিছ ইজ একচুৱেলি হেভেন ইন আৰ্ট হেভেন অন আৰ্ট অ' গাইছ কি মজা কিন্তু অলপ ৰাস্তাটো বেয়া আছে বাকী চব ভাল গাইছ চ' গাইছ আহি ফাইনেলি আমি আহি পেলাই এটা এনেকুৱা লোকেশ্যন ইফালে নৰোত্তম আছে আৰু ইফালে লোকেশ্যন চাওক অ' গাইছ ইফালে আছে সুৰজ মোৰ লগত হেল্ল' সুৰজ হেল্ল' গাইছ তো মই অলপ ছেটিং কৰি আছোঁ এই অ'কে ইফালে মই জাগাটো দেখাই দিছোঁ আপোনালোকক চ' গাইছ ইফালে এইটো সাহিত্যমণিষী উপবন জৈৱ বৈচিত্ৰ উদ্যান কাকৈজা নাই ইয়াতে পাইছোঁ আমি এতিয়া সৰু চাই এতিয়া ড্ৰোন শ্বুট ল'ম গাইছ এইটো এতিয়া বন্ধ আছে সেইকাৰণে ভিতৰত যাব নোৱাৰিলোঁ অলপ আগতে আহিলে হয়তো পাৰিলোঁহেঁতেন
চ' গাইছ আপোনালোকে এতিয়া চিনেমেটিক্সটো এনজয় কৰক। চাওক গাইছ, হয় নৰ কি কৰি আছে এইগিলা? ये क्या कर रहा है ইয়াতে কিবা क्या कर रहा है দিলৰ ছবি আঁকি আছিল আৰু কিবা প্লাছ প্লাছ দি আছিল। गर्लफ्रेंड का नाम लिखते हुए क्या है অ ভাই মুচি পেলাল। অলপ আগতে কিবা অন কৰলে পাক্কা দেখাবলৈ মন লগে। তো নৰতম কি কৰি আছিলে কিবা কবি? ठीक है कुछ बोल तू क्या कर रहा था तू इधर क्या कर रहा था তো গাইছ আমাৰ ইয়াতে ঘূৰা ফুৰা হৈ গ'ল, জেগাটো চালো, চিনেমেটিক বল ল'লো, ড্ৰোন শ্বুটো লৈ গ'লো। একদম মৰিয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে ইয়াতে। পাহাৰৰ ওচৰত এইটোৱে ফাইদা গাইছ, একদম ঠাণ্ডা ঠাণ্ডা হাৱা চলি থাকে এইবোৰ, মজা হাৱা। আৰু এতিয়া আমি ঘৰত যাম গাইছ। তো যদি ভিডিঅ'টো ভাল পালে ইয়াতে খতম নকৰোঁ, ঘৰতে খতম কৰি ভিডিঅ'টো। তো বলক ঘৰলৈ যাওঁ এতিয়া। চ' গাইছ ফাইনেলি ঘৰত আহি পালোঁ আৰু অলপমান ফ্ৰেছ হৈ ল'লোঁ। চ' গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি নিশ্চয় জনাব, আৰু চিনেমেটিক বৰ্ড কেনেকুৱা পালে সেইটোও জনাই দিব। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, আৰু আপোনালোকক এনেকুৱা এটা ধামাকাৰ ভ্লগত লগ পাই আছোঁ। চ' গাইছ ইন দ্য নেক্সট ভ্লগ, বাই বাই।